ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ অসমীয়া গীতি সাহিত্য পেপাৰখনৰ দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ লুইতৰ পাৰৰে আমি ডেকা ল'ৰা গীতিৰ মাজেৰে গীতিকাৰে ডেকাসকলক কেনেদৰে উদ্বুদ্ধ কৰিছে আলোচনা কৰা। উত্তৰটি হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাই লুইতৰ পাৰৰে আমি ডেকা ল'ৰা গীতিৰ জৰিয়তে ডেকা ল'ৰাসকলক জন্মভূমিৰ দুৰৱস্থা দেখি নম্ৰ নোহোৱাকৈ নিজৰ জীৱন উচৰ্গা কৰিবলৈ উদ্বুদ্ধ কৰিছে, য'ত তেওঁলোকে জন্মভূমিৰ বাবে প্ৰাণ দিবলৈ, অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ আৰু নিজৰ দেশ মাতৃৰ সন্মান ৰক্ষা কৰিবলৈ শপত লৈছে। প্ৰথমতে দেশ মাতৃৰ বাবে আত্মবলিদানৰ আহ্বান। গীতটোৰ আৰম্ভণিতেই কোৱা হৈছে লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই। ইয়াৰ দ্বাৰা ডেকাসকলক দেশৰ বাবে মৃত্যুকো জয় কৰিবলৈ প্ৰস্তুত হ'বলৈ প্ৰেৰণা যোগোৱা হৈছে। দ্বিতীয়তে দেশৰ দুৰৱস্থাৰ প্ৰতি সচেতনতা। গীতিকাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই উল্লেখ কৰিছে যে তেওঁৰ মাতৃ দেশখনক নানান দুখ-বেজাৰ আৰু অপমানৰ আক্ৰান্ত হৈছে। ডেকা ল'ৰাসকলে দেশৰ এই দুৰৱস্থাৰ প্ৰতি সজাগ হৈ তাৰ পৰা মুক্তিৰ বাবে আগবাঢ়ি আহিব লাগে। তৃতীয়তে কাপুৰুষতাৰ বিৰুদ্ধে যুঁজাৰ ঘোষণা। গীতিকাৰসকলে দেশৰ দুৰৱস্থাৰ সন্মুখত কোনো কাপুৰুষ পুৰুষৰ দৰে নাথাকিবলৈ কৈছে। ডেকা ল'ৰাসকলে জন্মভূমিৰ সন্মান ৰক্ষাৰ বাবে নিজৰ কৰ্তব্য পালন কৰিব লাগে। চতুৰ্থতে দেশৰ বাবে জীৱন ত্যাগ কৰা। আমি ডেকা ল'ৰাই জীৱন পণ কৰিছোঁ। এই শাৰীটোৰ জৰিয়তে ডেকা ল'ৰাসকলে নিজৰ জীৱন জন্মভূমিৰ বাবে ত্যাগ কৰিবলৈ শপত লোৱা বুলি কোৱা হৈছে। তেওঁলোকে দেশৰ বাবে নিজৰ তেজ দান কৰি তেওঁৰ মা জননীক মুক্ত কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ। পঞ্চমতে দেশৰ স্বাধীনতাৰ বাবে যুঁজ। গীতিকাৰসকলে লুইতৰ ডেকা ল'ৰাসকলক জন্মভূমিৰ বাবে যুঁজি তেওঁৰ মাতৃক মুক্ত কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকে এই বাবে নিজৰ তেজ বলিদান কৰিবলৈ সাজু। এইদৰে জ্যোতিপ্ৰসাদ আগৰৱালাই এই গীতটিৰ জৰিয়তে ডেকা ল'ৰাসকলক দেশৰ প্ৰতি থকা তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি সচেতন কৰিছে আৰু জন্মভূমিৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিবলৈ উদ্বুদ্ধ কৰিছে। ২ নম্বৰ প্ৰশ্নটো হৈছে গীতি সাহিত্যৰ সংজ্ঞা দি ইয়াৰ বৈশিষ্ট্য আলোচনা কৰা। উত্তৰটি হ'ল গীতি সাহিত্যৰ মূল সংগীত আৰু ছন্দৰ সৈতে সংযুক্ত এক সাহিত্যৰ ৰূপ। গীত শব্দৰ অৰ্থ হ'ল গীত বা গান। প্ৰাচীন কালৰ পৰা মানৱ জীৱনৰ অনুভৱ, আশা-আকাংক্ষা, আনন্দ, দুখ, ভক্তি, প্ৰেম আদি বিষয়বস্তুবোৰ কাব্যিক ৰূপে প্ৰকাশ কৰা এক সৰ্বাধিক উপযোগী মাধ্যম হ'ল গীতি সাহিত্য। ইয়াৰ প্ৰধান বৈশিষ্ট্য হ'ল সংগীতময়তা, হৃদয়স্পৰ্শী ভাৱৰ প্ৰকাশ আৰু সংক্ষিপ্ত অথচ গভীৰ অভিব্যক্তি। গীতি সাহিত্যৰ বৈশিষ্ট্যসমূহ হ'ল প্ৰথমটো হৈছে সংগীতময়তা। গীতি সাহিত্য ছন্দ, অন্তমিল আৰু লয়ৰ ওপৰত আধাৰিত। ইয়াক গায়ো শুনিব পাৰি। পাঠ কৰাৰ সময়তো সুৰীয়া স্বাদ মেলে। দ্বিতীয়তে ভাৱপ্ৰধানতা। গীতি সাহিত্যত চিন্তা বা তত্ত্বৰ তুলনাত ভাৱৰ প্ৰাধান্য থাকে। কবিৰ অন্তৰ অনুভূতিয়ে ইয়াৰ মুখ্য শক্তি। তৃতীয়তে সংক্ষিপ্ততা। গীতত সাধাৰণতে দীঘল বৰ্ণনা নাথাকে। অল্প পংক্তিৰ মাজত গভীৰ অৰ্থ প্ৰকাশ কৰা হয়। চতুৰ্থতে ব্যক্তিগত অভিব্যক্তি। কবি বা গীতিকাৰৰ অন্তৰৰ সুখ দুখ, আনন্দ বিষাদ, প্ৰেম ভক্তি আদি ব্যক্তিগত অনুভৱবোৰ গীতি সাহিত্যৰে প্ৰকাশ পাই থাকে। পঞ্চমতে সুৰ লয়ৰ সংযোগ। গীতি সাহিত্যত শব্দৰ সৈতে সুৰৰ মিল থাকে। সুৰ আৰু লয়ৰ কাৰণে গীতটি পঢ়িবলৈ আৰু শুনিবলৈ বেলেগ স্বাদ মেলে। চতুৰ্থতে সৌন্দৰ্যবোধৰ প্ৰকাশ। গীতটিত চিত্ৰকল্প, অলংকাৰ আৰু প্ৰকৃতিপ্ৰেমৰ মাধ্যমেৰে এক নান্দনিক সৌন্দৰ্য প্ৰকাশ পায়। অষ্টমতে সাৰ্বজনীনতা। যদিও গীতটিৰ কবিৰ ব্যক্তিগত ভাৱ থাকে তথাপিও সেই ভাৱবোৰ সাৰ্বজনীন হয়। প্ৰতিজনে নিজৰ জীৱনৰ সৈতে মিল খুজিব পাৰে।
তাৰ পিছৰ বৈশিষ্ট্যটো হৈছে ৰস প্ৰধানতা। গীতি সাহিত্য শৃংগাৰ ৰস, ভক্তি ৰস, কৰুণ ৰস আদি বিভিন্ন ৰসৰ সমাহাৰ দেখা যায়। নৱমতে ভাষাৰ মাধুৰ্য। গীতিৰ ব্যৱহৃত ভাষা সহজ সৰলা আৰু আৱেগময় হয়। দশমতে প্ৰকৃতিৰ সৈতে মিল। বহু গীতিত কবিয়ে প্ৰকৃতিৰ ৰূপ, ৰস, গন্ধৰ লগত নিজৰ অনুভৱ মিলাই ব্যক্ত কৰিছে। ধন্যবাদ।